আপুনি আসলে এই মানে ছ'চিয়েল যোনবিলাক কাম আছে সেইবিলাকৰ লগত বেছিকৈ হয়তো কা আন্দোলনৰ পিছতে বা সেই সময়খিনিৰ পৰা জড়িত হৈ হয় পৰিছিলে আৰু আপুনি ছ'চিয়েল মিডিয়াটো সেই সময়তে খুব বেছি মই আচলতে কা আন্দোলনৰ আগতো মই সামাজিকভাৱে খুব এক্টিভ এক্টিভ আছিলে আছিলোঁ ডিব্ৰুগড়ত আমাৰ কিন্তু মানে গোটেই অসমখনত আপুনি তেতিয়া অঁ বেছিকৈ তেতিয়া আচলতে বেছিকৈ চৰ্চিত এনেই হৈছিলে আমি ডিব্ৰুগড়ত মানে ধৰক ষ্টুডেণ্ট হিচাপে কেঞ্চাৰ পেচেণ্টৰ কাৰণে ষ্ট্ৰীট জেম কৰোঁ বানপানীৰ কাৰণে বা বিভিন্ন NGOৰ লগত কাম কৰিছিলোঁ তেনেকুৱা বহু ল'ৰা ছোৱালী এক্সিডেণ্টৰ সময়ত হয় কোনোবা কেঞ্চাৰ ৰোগীৰ কিবা সহায়ৰ সময়ত মই নিজাববীয়া কিছুমান পদক্ষেপ লৈছিলোঁ আমাৰ এটা পথিক বুলি ষ্ট্ৰীট জেম কৰা গ্ৰুপো আছিলে অ'কে আমি তেনেকুৱা বহুত কেম্প কিছুমান মেডিকেল কেম্প বা বাগানত গৈ ছাত্ৰ ছাত্ৰীক পঢ়োৱা কিবা কিবি এনেকুৱা পদক্ষেপ কিছুমান লৈ আছিলোঁ কিন্তু অসমৰ প্ৰেক্ষাপটত কা আন্দোলনৰ সময়ত সেই সময়ছোৱাতহে মানে বাকী গম মানুহখিনিয়ে পাম মানে তেনেদৰে সেইটো চিনি আপুনি পাইছে টাৰ্ণিং পইণ্ট বুলি ভাবে নেকি কা আন্দোলন একদম হোৱাৰ পিছতে মই পলিটিক্সত টাৰ্ণিং পইণ্ট মানে মোৰ জীৱনটো একেবাৰে ইউ টাৰ্ণ লৈ লৈছে কা কা আন্দোলনৰ আন্দোলনৰ পিছত পাছত কা আন্দোলনৰ আগত মোৰ একদম সেই সময়ৰ আটাইতকৈ ডাঙৰ পৰিকল্পনাটো আছিলে পষ্ট ডক কৰিবলৈ USA USA যোৱা গতিকে USA বাদেই দিলোঁ মই সেইটো সময়ত চাকৰিটোও নকৰোঁ বুলি মই ৰাজনীতিলৈ গুচি গৈছিলোঁ গতিকে সেইটো একেবাৰে মানুহৰ কেতিয়াবা এনেকুৱা হয় ন আমি কওঁ যে চকুৰ প্ৰচাৰতে জীৱনটো মানে শেষ হৈ গৈছে জীৱনটো সলনি হৈ গৈছে গতিকে মোৰ কাৰণে এনেকুৱা হ'ল যে কা আন্দোলনৰ সময়ছোৱাত মোৰ জীৱনটো ইমান বেছি সলনি হৈ গ'ল মই নিজে বহুত সময়ত কেনেকৈ হ'ল কিয় হ'ল গম মই পোৱা নাই নিজেই তাৰ লগত মানে এডজাষ্ট কৰিবলৈ মোৰ বহুত কষ্ট হয় হ'ল হয় মই যে কৈছোঁ ডিপ্ৰেশ্যন হুম, হ'ল হুম, হুম। চৰ্চাই মানুহক বহুত দিয়ে দিয়ে দিয়াখিনি আমি দেখোঁ নিয়াখিনি কিন্তু নিয়াখিনি নেদেখো নেদেখোঁ সেই দিয়াখিনিত যেতিয়া কোনোবা মানুহক দেখোঁ টিভিৰ পৰ্দাত দেখোঁ ক'ৰবাত মানুহে সম্বৰ্ধনা জনোৱা দেখোঁ সেই মানুহজনৰ বাবে কিন্তু ব্যক্তিগত জীৱনটোত বহুত হা হুমুনীয়া হতাশাও পাৰ হয় চৰ্চাই যিমান দিলে মোৰ পৰা সেই সময়ছোৱাত সিমান নিছেও আৰু অৱশ্যে নিয়াখিনি প্ৰয়োজন আছিল নিনিয়া হ'লে মই তাৰ পাছত সাহসী হৈ উঠিব নোৱাৰিলোহেঁতেন চাগে